হাল্লা নকৰবি বাবু তই উল্টা পাল্টা নকৰবি দে একদম নকৈছো বল দোকানত থৈ আহো বল মই নকৈছো নালাগে দে তই চুপ চাপ বহি থাকবি দে আৰু ছাৰক মোৰ গাড়ীৰ পৰা সাজ খাৱা বুলি নকবি কম কম নকবি ৰ মই নিমুৰ ৰস আনি আছো ৰ দেই কি হ'ব আৰে বাইলং নিমু এটা দি না মোক মই নিমু এটা দিম কিন্তু কেছটো কি কি কেছ আপুনি যে তাৰ ইমান কেয়াৰ লৈ আছে আপুনি তাক মালটো খুৱাই দিয়া নাইতো হেই ফালতু ভাবছা নাকি মোক চাব যদি আপনি খাওয়াইছে কথা কিন্তু বহুত বেয়া হ'ব কৈ দিছি সারে গম ফাইলে দিব আপনাক আৰে ভাই এই সৰু লৰাটো মাল খুৱাম নাকি মই সৰু লৰা হাটো এডালৰ একো বিশ্বাস নাই ছাৰো পালেগে দেখোন बोराय बाथौ आंखौ बासायलै इसोर এনেকে চাহ থাকোতে যে মোক বহুত ধুনীয়া লাগিছে ঐ কণ্টলীয়া চৰ চিনি পাও চাহ কাণত লৈ যে মা আগতে ক'ৰবাত লগ পোৱা নিচিনা লাগিছে কি খাই আহিছ তই কি খাই আহিছ গাখীৰ খাইছো চাহ গাখীৰ খাই আহিছ হয় চাহ মদাই চাহ গাই পাইছো পুৱা বটল চাফা কি হ'ল আছোন এইবিলাক খাই মৰে কি বসুমতাৰী আপোনাৰ গাড়ীত সাজ আছিল নে নাই মানে ছাৰ আছিল নে নাই আছিল ছাৰ মই ঠিকে ধৰিছো আপুনি খুৱাব লাগিব আৰে মই খোৱা নাইতো নহলে ই ক'ত খাব আৰে হি মোৰ গাড়ীত বহি আছিল দেখা পালা হপাই খাই দিলাক বটল চাফা চাহ চুপ আৰু আপুনি ডিউটিলৈ আহোঁতে এইবিলাক কিয় লৈ আহিছে সৰি ছাৰ মানে আমাৰ মাঘত বানাইতো সেইকাৰণে অলপ আনিছিলো ছাৰ কিন্তু ডিউটিলৈ আহোঁতে আপুনি কিয় আনিব কিমান বেয়া কাম কৰিছে আপুনি জানেনে হয় ছাৰ সৰি আৰু এইবিলাক সৰু ল'ৰাটোৱে এইবিলাক বুজি নাপাই খাই দিলে বটল চাফা চাহ এইটোক দিওঁৱে নেকি এটা সৰি ছাৰ নেক্সট টাইম ডিউটি টাইমত আৰু এনেকুৱা নকৰো এই কাণত ধৰছো ঠিক আছে হ'ব এতিয়া যাওক ইয়াক দোকানত নমাই থোৱা গৈ যাওক হ'ব ছাৰ বিউটি ছাৰ যোৱাচোন তুমি নেমু অলপ খুৱাই দিবা ইয়াক যোৱা হ'ব ছাৰ ঐ চিধাই থাক